নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি BarnaBVlogsৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি দেখাব গৈ আছোঁ ৰাসৰ ভিডিঅ', হয় নলবাৰীৰ ৰাস। বলক অকণমান ভিতৰত যাওঁ। ৰাসৰ ভিৰ আৰম্ভ হ'ল। এতিয়া আমি ভিৰৰ মাজে মাজে যাম, তথাপিও ইমানো ভিৰ হোৱা নাই। থিয়েটাৰ অহাৰ পিছৰ পৰা বেছিকৈ ভিৰ হ'ব। এইখন গেট এটা, ভিতৰেৰে ওলাই আহিব পাৰি এইটো গেটেৰে, কিন্তু সোমাব নোৱাৰি দেই। ব'লকচোন ভিতৰত আমি ইপিনে নাযাওঁ, চিধাই যাওঁ। ব্ৰিজৰ লেফ্ট ছাইডটোৰে সোমাব পাৰি ৰাসলৈ, আৰু আপোনাৰ ৰাইট ছাইডেৰে ওলাব পাৰি। হ'লে আমি এতিয়া লেফ্ট ছাইডেৰে যাই আছোঁ, মানে বাটা চক হৈ যিটো ৰিদ্ধি সিদ্ধি হোটেলখন আছে ন, সেইখনৰ ফ্ৰণ্টেদি আপোনালোকে লেফ্ট ছাইডে সোমাব। এইটো পুৰুষৰ গেট হয়, আৰু ইয়াতে মই সোমাম চিধাই মহিলা গেটেৰে। এইখন দোকান, এই অকণমান দোকান আহিছে আৰু। এইবাৰ দেখুৱাম আপোনালোকক ৰাসত অহা মূৰ্তিবিলাক। চাওচোন, এইটো আমাৰ কৃষ্ণ অৱতাৰ হয়, ইয়াতে অৱতাৰবিলাক আছে। তাৰপিছত পিনে গ'লে আপোনাৰ পূৰ্ণ অৱতাৰটো দেখা পায়, যিটো আমাৰ বিষ্ণু বুলি কয়। আৰু এইটো গোপীবেশ কৃষ্ণৰ বনগমন বুলি কয়। ইয়াতে আছে আৰু বনগমনলৈ। মন্থনটো এনেকৈ বনাইছে, মানে একদম চিৰিয়েলবিলাকত যেনেকৈ চাওঁ তেনেকুৱাই হৈছে, নহয় জানো? এইখন চাওকচোন মঞ্চখন, য'ত আমাৰ হেমা মালিনী বাইদেউ আহিব, আৰু বহুত আহিব আৰু কোনোবা। ইয়াতে বহি কিনে চাব পাৰি, ধুনীয়াকৈ বনাইছে। এইখন হৈছে গ্ৰন্থমেলা। বলক গ্ৰন্থমেলাৰ ভিতৰলৈ লৈ যাওঁ অকণমান। সৰুতে যে এইবিলাকত উঠি কিমান ভাল লাগিছিল ন? মোৰ এতিয়াও মন যায়, কিন্তু एक आलू पापड़ी चाट देना। আমি আলু পাপৰি চাট খাইছিলোঁ ইয়াতে, বৰ ভাল লাগিছিল। চাবচোন কি ধুনীয়া বনাই, অকণমান বনোৱাখিনি দেখাম। और एक चम्मच दीजिएगा। এয়া আমাক আলু পাপৰি চাটটো দি দিলে, এতিয়া আমি খাম। চাবচোন মোৰ এক্সপ্ৰেশ্যনটো, মোৰ একদম জিভাৰে পানী পৰি আছে। ৱাও, কেতিয়া যে খাম, শ্ল' মোশ্যনত দেখাইছোঁ এইকাৰণে। এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ। এইপিনে আপোনাৰ হেঙুল থিয়েটাৰত যাব পাৰি, আৰু ইয়াতে আইচক্ৰীম খাব পাৰি, আৰু ইয়াতে
পোষ্টাৰ মাৰা আছে ব্ৰিজৰ তলেৰে আহি কিনে ইপিনেৰে যাব পাৰি, কিন্তু ইপিনে মানে ট্ৰেইনৰ যিহেতু অহা যোৱা হয় অকণমান ৰখিবলগীয়া হয়, সেইবাবে আমি আইচক্ৰীম খালোঁ এইবাৰ। চাওকচোন এইবাৰে আমাৰ আইচক্ৰীমৰ সৈতে তলখিনি অকণমান কামুৰিছিলোঁ, আকৌ কামুৰি দিলোঁ। সেনেকৈ খাই মই বিৰাট ভাল পাওঁ। এটা বস্তু ন'টিছ কৰিছোঁ, এনে আইচক্ৰীম খালে বহুত দিয়ে, ইয়াতে অকণমান ক্ৰীমটো কমকৈ দিছে, কিয় বা গম নাপাওঁ। নে আইচক্ৰীমতে ডাঙৰ হ'ল, ধৰিব পৰা নাই। এতিয়া আমি যাম একদম য'ত মেলাখন আছে, আমি বস্তু উঠিব পাৰোঁ, চব কৰি থাকে তাত, ব্ৰেক ডান্স থাকে, কিবা থাকে, আমি সেইখন মেলালৈ এইবাৰ যাম। এইটো হৈছে থমথমৰ বাছ ষ্টেণ্ডত, আৰু ইয়াতে এনেকৈ মানুহৰ ভিৰৰ মাজেৰে আমি ধুনীয়া পৰিৱেশ। এই চাওকচোন চকৰিটো অকণমান দেখিয়ে আছে। এইবাৰ কিন্তু উঠি বহুত ভাল লাগিব। পিছে এটা কথা লাষ্টত ক'ম, এইটো সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে নতুন আহিছে চাগে, ভাল লাগিছে কিবা এটা ইউনিক। এইখনটোতো আমাৰ ট্ৰেইনেই। এটা বস্তু ভাল লাগিছে, লাইটিং চবতে ধুনীয়া কৰিছে। আৰু এটা কথা, ব্ৰেক ডেন্সত উঠি কোনে কোনে ভাল পায় ক'বচোন। আমি এতিয়া তাৰ পৰা ওলাই আহি পেলাই কাষৰ এই মেলাখনত সোমাইছিলোঁ। এখন মেলাতো কিবা কিবি আছে, আৰু এটা বস্তু পাব ইয়াতে, আই লাভ নলবাৰী। তো আহিব, ফটো উঠিব, আপলোড কৰিব। লাষ্টত আমি ৰাসৰ পৰা ওলাই চাহ খাব আহিলোঁ, কফি খাইছোঁ দেই মই। আৰু এটা বস্তু ইয়াতে 10 টকাত চাহ খাব পাৰে আৰু বিস্কুটো দিয়ে ফ্ৰী। চাব এবাৰ ট্ৰাই কৰি কিনে, টেষ্টি হয়। মই কফি আৰু বিস্কুট খাইছিলোঁ। বিস্কুটখন বাৰু মই হাজবেণ্ডকে দিছিলোঁ, মই খোৱা নাছিলোঁ।